নমস্কাৰ বন্ধুসকল, মই টিকেশ্বৰ মটিভেশনাল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক পাঠ কৰি শুনাম আঘাতপ্ৰাপ্ত কথোপকথনৰ 8ম অধ্যায়। মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰে শিকিছোঁ যে আমাক অন্য লোকে সিমান নঠগে যিমান আমি নিজকে ঠগো। আমাৰ সফলতাৰ বাবে অন্য লোক সিমান দায়ী নহয় যিমান আমি নিজে নিজৰ দায়ী। অসফলতাক সফলতালৈ পৰিৱৰ্তন কৰিবলৈ সকলোতকৈ প্ৰথমে নিজকে পাৰদৰ্শী, লগনশীল আৰু নিষ্ঠাৱান কৰক। মনত ভাবি থাকিলে একো নহয়, মাত্ৰ কল্পনাৰ সংসাৰৰ পৰা ওলাই আহি বাস্তৱ সংসাৰলৈ আহক আৰু সেইটো পূৰ্ণ কৰাৰ প্ৰয়াস কৰক। এইদৰে আপুনি নিজকে ঠগিবলৈ এৰি দিব আৰু আনেও আপোনাক সহজতে ঠগিব নোৱাৰিব। যদি আমি বেছিভাগ ধনী মানুহক চাওঁ, তেতিয়া পাওঁ যে জাগি থকা আৰু নিদ্ৰা দুয়োটাই তেওঁলোকৰ নিয়ন্ত্ৰণত নাই। তেওঁলোকে সদায় ৰাতি শুবৰ বাবে টোপনিৰ পিল সেৱন কৰিবলগীয়া হয় আৰু ৰাতিপুৱা জগাৰ পূৰ্বে ঘড়ীত এলাৰ্ম দিবলগীয়া হয়। ধন উপাৰ্জন কৰাটো ভাল কথা, কিন্তু ঘৰ পৰিয়ালৰ পৰা দূৰত থাকি দায়িত্বৰে বিমুখ হৈ নিজৰ সুখ, নিজৰ ইচ্ছাক নষ্ট কৰি ধন উপাৰ্জন কৰাৰ মেচিন হৈ যোৱাটো উচিত নহয়। ধন উপাৰ্জন কৰক, কিন্তু নিজৰ পৰিয়াল আৰু দায়িত্বকো ধ্যান দিয়ক। মানসিক চিন্তা আৰু টোপনি পিলৰ অধিক সেৱন স্বাস্থ্যৰ বাবে ঘাতক হয়। স্বাস্থ্য ভালে নাথাকিলে আপুনি পৰিয়ালৰ বাবে কামত নাহিব আৰু ধন উপাৰ্জন কৰিব নোৱাৰিব আৰু ধনৰ উপভোগো কৰিব নোৱাৰিব। উপাৰ্জন কৰিব আপুনি, খাব ডাক্তৰে। মই এনে বহুতো ধনী মহাজনক জানো যিয়ে কথা কয় নিৰামিষ ভোজী, কিন্তু তেওঁলোকৰ সকলো কাম মাংস। যিয়ে আদা নহৰু নাখায়, কিন্তু ইণ্টাৰেষ্ট খাবলৈ কেতিয়াও নাপায়। অলপ ভাবি চাওক, ইণ্টাৰেষ্ট খোৱাটো আদা নহৰু খোৱাতকৈ ডাঙৰ পাপ নহয়নে? আমি এইটো কেতিয়াও পাহৰিব নালাগে যে পাপৰ উপাৰ্জনেৰে আমি আমাৰ সন্তানক সুন্দৰ ঘৰত ৰাখিব পাৰোঁ। সোণৰ বাতি চামুচ আৰু দামী পুতলা দিয়াব পাৰোঁ, দামী কাৰত ফুৰাব পাৰোঁ, ডাঙৰ ডাঙৰ স্কুলত পঢ়িবৰ বাবে পঠিয়াব পাৰোঁ, কিন্তু ভাল শিক্ষা আৰু ভাল সংস্কাৰ কেতিয়াও দিয়ক। পাপৰ উপাৰ্জনৰ 1 টকা নিষ্ঠাৰে উপাৰ্জন কৰা 1 লাখ টকাতকৈ অধিক বেছি হয়। এইটো প্ৰসংগত মোৰ এটা কাহিনী মনত পৰিছে। আগৰ কথা, এজন নগৰ মহাজনৰ ওচৰত লাখ লাখ সম্পত্তি আছে। হঠাৎ সেইবিলাক সম্পত্তি কমি যাবলৈ ধৰিলে। নগৰ মহাজন চিন্তাত পৰিল। তেওঁ মেনেজাৰক সদায় তেওঁৰ সকলো ধন উলিয়াবলৈ দিয়ে। তেওঁ ইফাল সিফাল কৰি চাই তাৰ পিছত দুখী হৈ যায়। মেনেজাৰে একো বুজি পোৱা নাছিল যে মহাজনে সদায় এইটো কি কৰি আছে। এদিন ইয়াৰ কাৰণে সোধা মহাজনে কয়, মোৰ সেই ধনবিলাকত পাপৰ উপাৰ্জনৰ খুচুৰা পইচাক বিচাৰি থাক, যিটো ভুলত বা অজানিতে আহিলে। ইয়াৰ পৰা মোৰ ধন বাঢ়িলে, কিন্তু মোৰ একমাত্ৰ পুত্ৰৰ সংস্কাৰ আৰু তাৰ মানসিকতাক দূষিত কৰি উঠিল। মনত ৰাখিব, পাপৰ উপাৰ্জনেৰে লোৱা বৃক্ষৰ ফল সদায় তিতা। ধন্যবাদ থাকিল সকলোলৈ। আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।